এভৰিৱান গুড মৰ্নিং সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ চেনেলৰ আনটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া দেখিছে কৰবাত যাবলৈ ৰেডি হৈছোঁ ইয়া আৰু আজি আছে এঠাইত নিমন্ত্ৰণ তো ক'ত নিমন্ত্ৰণ আছে সেইটো মই আপোনালোকক গৈ কিনে জনাই আছোঁ তো গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু স্কিপ নকৰি শেষলৈকে চাই থাকিব দেই আৰু ইয়া মই ৰেডি হৈ গ'লোঁ দেখিছেনে আৰু আজি পিন্ধিছোঁ মই এযোৰ বোৱা মিচিং মেখেলা চাদৰ তো কেনেকুৱা লাগিছে ভাল লাগিছেনে বাৰু কাপোৰযোৰ কেনেকুৱা লাগিছে আৰু মোক কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাব আৰু ক'লোৱে আপোনালোকক মই বোৱা কাপোৰ এযোৰ পিন্ধিছোঁ আচলতে মোৰ বোৱা কাপোৰবোৰ বহুত ফেভৰেট হয় আৰু এনেই চিম্পলকৈ ইয়েৰিংছ তাৰপিছত সেয়ে পিন্ধি লৈছোঁ আৰু বেছি একো গহনা গাঁঠৰি মই ইমান ভাল নাপাওঁ তো সেয়াই আৰু আপোনালোকে চাগে মন কৰিছে দেই মই বোৱা কাপোৰবোৰ বেছিয়ে পিন্ধোঁ আচলতে মই বোৱা কাপোৰবোৰ পিন্ধি ভাল পাওঁ আৰু মই দেখিও মানে ভাল পাওঁ তো সেইকাৰণে বেছি মানে হাতখন কাপোৰ উলিয়াবলৈ গ'লে হাতখন মানে মোৰ বোৱা কাপোৰযোৰতেই যায় তো সেয়াই আৰু ইমানো দূৰত নাযাওঁ ওচৰতেই যাম তো ক'লৈ যাম সেইটো গৈ পোৱাৰ পিছত আপোনালোকক নিশ্চয় দেখুৱাম আৰু এয়া ফাইনেলি ওলাই মেলি ৰেডি হৈ গ'লোঁ তো মা আহি আছে ওলাই আৰু মা আৰু মই যাম তাৰপিছত ধুন দুপৰীয়া যাব আৰু বেহেনো দুপৰীয়া যাব কাৰণ তাই এতিয়া স্কুলত গৈছে দেউতা গৈছে মিটিঙত ধুন যাব ডিউটি তো সেনেকৈ আৰু মিলাই মিলি চবেই দুপৰীয়া যাবগৈ যিহেতু নিমন্ত্ৰণ আছে নিমন্ত্ৰণটো ৰাখিব লাগিব হয় নাই তো এইফালে আহি আছে আৰু মাহঁত ওলাই ওলাই ঘৰৰ কামবোৰ গোটেই সামৰি মেলি যোৱালৈকে মানে অকণমানটো দেৰি লাগিবই আৰু এইফালে এয়া ই পূৰা জেকেট টেকেট পিন্ধি লৈছে আচলতে ৰাতি আহিব ন এতিয়া জেকেটটো পিন্ধিছে আৰু হাই কৈ দিয়া বাৰু আৰু এইফালে দেখিছেনে আৰু এইফালে বিয়া ঘৰত গান বাজি আছে পূৰা এইফালে নহয় ৰ'ব দেই এইফালে ৰভা দেখিছেনে ইয়া মই এইখিনি আকৌ ঘৰত আহি এইবাবে ভইচ অভাৰ দিব লগা হৈছে আৰু চাই থাকক ভিডিঅ'টো ইয়া মা আৰু মই এতিয়া উঠি ল'লোঁ টম তো গৈ থাকোঁ আৰু এয়া চুলিৰ অৱস্থা দেখিছেনে একেবাৰে শান্তিত মানে যাবগৈ দিয়া নাই মোক ইমানেই উৰিছে মানে এয়া পূৰা অশান্তি মামী পূৰা একে লৰাই আছে কি বনাইছে মাছৰ তৰকাৰী ইমান ধুনীয়া কাপোৰ পিন্ধিছে আপুনি আজি কিয় নখোৱা পাতিছে ফালে মামা পূৰা এয়া মাংস আৰু এয়া পূৰা চব্জি ই তামাম খানা দেখোন আজি আয়োজন ঢেৰ আৰু এইফালে মাছ বনাই আছে মামা আৰু মামীয়ে অঁ এয়া দালি হৈ গ'ল চাগে ন এয়া দালি হৈ গ'ল পূৰা ধুনীয়া লাৰু মামীয়ে পূৰা বনাই থৈ দিছে আৰু এইফালে পিঠা বনাইছে আৰু এয়া বহাই দিছে গৰম পানী আৰু এইফালে বহাইছে চাহ চাহ মামীক দেখুৱাই দিওঁ ধুনীয়াকৈ ইছ হাই কৈ দিওঁ পূৰা ঘৰ চাফ চিকুণ কৰি ধুনীয়াকৈ থৈ দিছে এইফালে বাবু লুকাইছে আৰু এয়া বাবু ৰুম আৰু এয়া বাবু ৰুম বাবুই লাজে লাজে পলাই আছে পূৰা আৰু এয়া পূৰা ৰুম চুম মামীয়ে পূৰা ধুনীয়া কৰি থৈ দিছে আজি বুলি নহয় মামীয়ে সদায় ধুনীয়া কৰিয়ে থয় আৰু আগফালটো আপোনালোকক দেখুওৱা হোৱাই নাছিল আৰু এইটো হৈছে মামীহঁতৰ ড্ৰয়িং ৰুমটো মই দেখুৱাই দিছোঁ এনেকৈ সেয়া তো আপোনালোকে গমেই পালে আৰু আমি ক'লৈ আহিলোঁ এয়া আহি পাই গ'লোঁ মামাহঁতৰ ঘৰলৈ আপোনালোকে দেখি গমেই পাইছে আৰু ইমান ধুনীয়াকৈ এইবোৰ ফুল চুল লগাই থৈছে দেখিছেনে পূৰা মানে আগফালটোৱে মোৰ বহুত ভাল লাগিছে আগফালটো মানে পিছফালটোও ভাল লাগে সৰু মামাহঁতৰ ঘৰলৈ আহিছোঁ তো আমাক আজি ভাত খাবলৈ মাতিছে সপৰিয়ালকে আকৌ চিম্পিও আহি আছে তো সকলোকে দেখুৱাই আছোঁ হাই আহিলা আহিলোঁ চাহ খালা এতিয়া কাপোৰ সলাই লওঁ অঁ সেইকাৰণে দেখাই দিছে এবাৰ ঘূৰি দিয়া বাহ একে ধুনীয়াই লাগিছে মানে পনীৰৰ ৰেচিপি এটা বনাম আপোনালোকে চাই থাকিব সোনকালে ভিডিঅ'টো এইখিনি পনীৰ এইখিনি কিমান আছে আধা কেজিমান আছে চাগে এইফালে মামী আৰু এইফালে কেৰাহী পূৰা বহাই দিলে তেলটো গৰম হ'ব দিছোঁ কেৰাহীটোত আৰু এইফালে তাই পনীৰ ফ্ৰাই কৰি আছে
আৰু এইফালে চব ৰেডি কৰি লৈ গৈছে ইয়াত পিঁয়াজ আদা নহৰু এইফালে কৈ দিয়া কি কি লৈছা আৰু এইফালে কি কি লৈছা কৈ দিয়া এয়া লৈছোঁ আদা পেষ্ট নহৰু পেষ্ট পিঁয়াজ কাটা আৰু পিঁয়াজৰ পেষ্ট কৰিছোঁ বিলাহী পেষ্ট আৰু কাজু পেষ্ট লগতে খিচিৰি দুটামান দিছোঁ এইফালে মামাই বহাইছে পুৰা চব্জি মিক্স চব্জি মা তামোল খাই বহি আছে নে কি কৈছা এইফালে মামাই মাংস বনাইছে এইফালে মামীয়ে চাহ আকৌ এবাৰ ক এয়া হেতা লৰাই আছে পুৰা এইফালে মামীয়ে চাহ বনাইছে আকৌ আৰু এয়া কি কৈছে বেচন এয়া বেচন হেৰি কৰি থৈ দিছে বেঙেনা ফ্ৰাই কৰিব তো এইফালে দালি আৰু কাজু এয়া চাটনি বনাব তাৰপিছত এয়া ৰেডি কৰিলোঁ মই চালাডৰ বাবে গাজৰ তিয়ঁহ বিলাহী আৰু পিঁয়াজ তাৰপিছত ইয়াতে হৈ আছে এইখন এয়া পানীলাওৰ বাকলি ভাজি তো এয়া বনাই আছোঁ আৰু হৈ আছে লাহে লাহে ন বাচন ধুই আছে আইতা কি বনাইছে কৈ দিয়া বাচন ধুইছে তাৰপিছত কি কি বনালে আপুনি মই মাছ ভাজিলোঁ মাছৰ তৰকাৰী বনালোঁ দালিত তেল মাৰিলোঁ আদা নহৰু ৰাতিয়ে গুচাই থৈছোঁ আৰু কি কৰিম আৰু বুঢ়া মানুহ আকৌ কাপোৰ চিলাই আছোঁ এতিয়া মানে নাতিজনী ব্লাউজ এটা লাগে ইমাৰ্জেঞ্চি নহ'লে মৰিব এতিয়া ঠিক আছে নাই ওলোৱা কি চাদৰখন বোলো ইমাৰ্জেঞ্চি দহি বটিব লাগিব আৰু এয়া পনীৰ ৰেডি হৈ গ'ল চিম্পিয়ে বনোৱা তাৰপিছত খাই কেনে কমেণ্টত জনাম আৰু ন ফিডবেকটো খাই উঠি দিম তাৰপিছত এইফালে এইবিলাক ৰেডি কৰি থোৱা আছে চাটনিৰ কাৰণে এয়া দালি নাৰিকল জলকীয়া সেয়ে আৰু এইফালে মাছৰ পেটু পিঁয়াজ পাত একদম এয়া চাটনি বনাই হৈ গ'ল এইটো হেৰি হৈছে সৰু এটা ভাজি বনাইছোঁ এই মাহঁতৰ এবাৰ দেখুৱাই এতিয়া পেটু ভাজি তলকে দেখুৱাই এয়া আমাৰ জেঠাই এয়া বৰ্তা এয়া বৰমা এয়া আমাৰ মা কি ভাল এয়া আমাৰ মামা চিকেন লৰাই আছে আপোনালোকে দেখিছে অনুভৱ কেনেকুৱা ৰান্ধনি খুব ভাল ন মজাকে বনাবা আৰু এয়া আমাৰ জেঠাই বহুত দিনৰ লগ পাইছোঁ আহিয়ে খাব ধৰিছে এয়া খাই আছে চাহ নাখায় আৰু এইফালে বেলা হৈ আছে আৰু এইফালে মাছৰ পেটু ৰেডি হৈ আছে আৰু এয়া ভাত দি দিলে এয়া পুৰা পেটু ভাজি বনাই আছোঁ তাৰপিছত আকৌ কি বনিব কৈ দিয়া বেঙেনা পকৰি আৰু ৰঙালাও পকৰি তাৰপিছত খানা ৰেডি আৰু এইফালে বেঙেনা ফ্ৰাই হৈ আছে আৰু এয়া ৰেডি হৈ গ'ল আৰু এইফালে চিম্পিয়ে পুৰা ৰেডি কৰি আছে এইফালে চাটনি এয়া পনীৰ তাৰপিছত এনেকৈ আৰু ধৰিলে দেখিছেনে ৰাইচ এয়া খাই আছে পুৰা চাওঁ চাওঁ এফালে চাই দিয়া কি খাবা মাংস খা আইলিনাও আৰু এইফালে আমি মোমোজনীক লগ পাই গ'ল ন সুমিতা খাই দিয়া মোৰ কোৱা হাই কৈ দিয়া ক'লৈ গৈছিলা তুমি বিয়া খাবলৈ কি খালা বিয়া মছলা খালা আৰু কি খালা ভাত আঙুলিত কি হৈছে দেখাই দিয়া আঙুলিত হাই হৈছে আঙুলি ভাঙি গ'ল আকৌ কিণ্ডাৰজয় কোনে আনিব ধুনে আমি নাচিম ন আজি নাচিবানে ইয়াত গান বজাব আৰু আমি নাচিম আৰু এয়া মোমোজনী আহি গ'ল বহুত মিছ কৰি আছিলোঁ তাইক দেই তাৰপিছত এতিয়া আমি ভাত খাই ল'ম তাৰপিছত আমি নাচিম ন অ'কে বাই বাই কৈ দিয়া
বাই বাই মই পাপু পিন্ধি চালে মই না পিন্ধি মই নাচে আপোনালোকে চাব দেই কোৱা মানে সবাইকে চুম দি দিয়া এটা চুম দি দিয়া এইফালে এইফালে কলা হ'বা আৰু বায়ে অকণ মাংস খাই লোৱা ভাত খাই আছে মাম্পি খবৰ ভাল মাংসৰ পিচ আমি এতিয়া খা চবকে খুৱাই গৈ আমি এতিয়া বহিছো আৰু ভাত পানী খাই মেলি হৈ গ'ল আৰু ঢেৰ আইটেম হ'ল কৰি মেলি খালোঁ আৰু আমি তাৰপিছত এতিয়া আগফালে অকণমান বহিছোঁ মুখত অকণমান তামোল ঘুমিয়াই লৈ আৰু এইফালে আৰু এই মমোজনী এইফালে আহা মমো ধুনীয়াকৈ হাই কোৱা এইফালে আহা অকল শুনটিয়ে খোৱা নাই এতিয়া অপূৰ্বৰ কাৰণে ৰখি আছে বাকী মই খাই দিলোঁ আৰু ধুন মানে সন্ধিয়া হ'ব তো আমি চাগে সি অহালৈকে আমি যামগৈ তাৰপিছত সেইকাৰণে খাই দিলোঁ আৰু কাৰণ আজিকালি সোনকালে আন্ধাৰ হয়তো জানেই আমাৰ আকৌ যাবগৈ লাগিব ন আমি এতিয়া পূৰা মেলত বহিছোঁ এইফালে বাবু চিম্পি আৰু এয়া আমাৰ নয়নবাই খেলি আছে মমোৰ লগত মমো এইফালে চাই দিয়া এই দৌৰি আছে পূৰা কি খেলিছা বল বল খেলিছা ফূৰ্তি আকৌ বিহু নানাচা আজি মূৰতে মাৰিলে ছোৱালীজনীয়ে মোক আৰু এইফালে আহি গ'ল হ'ব দিয়া এই কিয় দেখুৱাবে ভাল হাই কৈ দিয়া হাই আজি আমাৰ লগত যাবা নি মাম্পীৰ লগত যাবা কি উঠিবা ফটো এখন উঠিবা আৰু উঠাই দিম দেই কেনেকৈ উঠিবা ৰ'বা এতিয়া খাইছেহি চিম্পি চাই দিয়া মই প্ৰতিদিন টাইম এইফালে বিহু গান বাজি গ'ল তো গান শুনিলে আমাৰ মোৰ যদি একেবাৰে ৰ'বই নোৱাৰে আৰু তাইৰ লগত অকণমান এনে আমি ধেমালি কৰি নাচিলোঁ আচলতে তাই মোক পূৰা নাচিবলৈ লগ ধৰিয়েই থাকে আৰু ভিডিঅ' কল যেতিয়া তাই কৰিব পূৰা নাচি দেখুৱাবই তো আজি তাই বিচনাখনতে উঠি লৈ পূৰা নাচি আছে আৰু মোক এনেদৰে তলত নাচি থাকিব লৈছে তো কপিৰাইট লাগি যাব বুলি মই মানে আকৌ ঘৰত আহি অকণমান ভইচ দি দিছোঁ আৰু মিউজিকটো এনেই দি দিছোঁ আৰু যিকোনো এটা লগাই তো জনাব আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকুৱা নাচিছে তাই চাওকচোন একেবাৰে এক্সপ্ৰেশ্যন কুইন আৰু এজনী দেই পূৰা এক্সপ্ৰেশ্যন দি নাচি আছে দেখিছেনে পূৰা একদম আমাৰ টিপি নাচনী এজনী অকণমানি মৰম লগা ছোৱালীজনী আৰু সন্ধিয়া লাগি গ'ল এতিয়া আমি যাবলৈ ওলাই লৈছোঁ পূৰা এনেই দেখিছেনে পূৰা ঘামিত মানে তেল তেল হৈ গৈছে গোটেই চুলি ধুইছিলোঁ বাৰু ৰাতিপুৱা কিন্তু নাই আৰু মানে উলিয়াই লোৱা নাই একেডাল মানে গাড়ীত যাওঁতে ওলাই যাবগৈ এই আহিছিলে নেকি ভালকৈ কোৱা বাই বাই কৈ দিয়া বাই বাই মোৰ ধুন তাতে থাকক তুমি নাচি দিয়া আৰু এইফালে পূৰা মামীয়ে ধুনীয়াকৈ গিফ্ট চিফ্ট দি দিলে মোক তাৰপিছত যাওঁগৈ আৰু ওলাইছোঁ এইফালে এয়া চুৱেটাৰ পিন্ধি লৈছে বাই কৈ দিয়ক চিম্পি বাই কৈ দিয়া বাই কৈ দিয়া দেখাই নাপায় আন্ধাৰ হৈ আছে আৰু আমি গৈ আছোঁ আৰু এয়া আমি দোকানত সোমাইছোঁ আৰু এই পূৰা দোকানী আচলতে পূৰা বস্তু খুচৰি খুচৰি চাই আছে কিবা বস্তু মানে চাই আছে আৰু মানে আমি এইখিনিত আহিলে চেণ্টাৰলৈকে আহিলে সোমাওঁৱেই আৰু ঘৰ আহি পাই গ'লোঁ আপোনালোকক ৰাস্তাত ইমান দেখুৱাই নাথাকিলোঁ আৰু
আৰু এটা কথা ক'বলৈ বাকী আছিলে দেই, আমি যে এই চেণ্টাৰৰ দোকানখনত গৈয়েই থাকোঁ আৰু আপোনালোকে দেখিছে চাগে, আৰু আমি সোমাই মেলি মানে চাই বৈ এনেই গ'লেই সোমাওঁ। আচলতে সেইখন আমাৰেই দোকান হয়, তো সেইবাবে মানে গ'লে মানে সোমোৱা যায়। আজিও সেইকাৰণে সোমাই আহিলোঁ, কিবাকিবি নতুন কালেকশ্যন আহিছে, কি কি কালেকশ্যন আহে তো আমি মেহনা আৰু মই বেছিকৈ চাওঁ দেই। আৰু আপোনালোকক দেখুৱাম মামীয়ে কি দিলে মোক। মামীয়ে মোক এযোৰ গ্ৰীণ কালাৰৰ ধুনীয়া মেখেলা চাদৰ এযোৰ দিছে, এয়া দেখিছেনে? যেতিয়া পিন্ধিম আপোনালোকক আকৌ ধুনীয়াকৈ দেখুৱাম। আৰু আজি আমি কিয় গৈছিলোঁ মামাহঁতৰ ঘৰত, কৈ দিয়াচোন তুমিয়ে। তোমালোকক মানে বিয়া পতাৰ পিছত মামীহঁতে মানে মাতা নাছিলে, মানে কি আমি গৈ আছিলোঁ, সদায় গৈ থাকোঁ, কিন্তু মানে মামীহঁতে মানে নিজে মাতি মানে খোৱা নাছিলে, আৰু মামীহঁতে ভাবিছিল সেইকাৰণে খুৱাম বুলি, আৰু সেয়ে আজি তোমালোকক মাতিলে, আঠমঙলা খুৱাইছে মাতি পেলাই, আৰু লগতে আমিও খালোঁ। এই আচলতে গৈ থকাই হয় ন, গৈ থকাই হয়, তেনেকৈ মাতিবলৈ নিমিলেও, মামাও যিহেতু ইমান ছুটি নাপায়, তেনেকৈ আমি গৈয়ে থাকোঁ, মাতিব পৰা আমি নিজে বহুতবাৰ গৈ থাকোঁ, আপোনালোকেতো নিজেই দেখিছেই। তো আজি মানে সুবিধাকণ মিলিলে, তো আজি মানে খাবলৈ মাতিলে, আৰু সদায় গৈ গৈ বাৰু খাই থাকোঁ। বিয়ৈহঁতো আহিল, বিয়নী মানে মামীহঁতৰ বিয়নী আহিল, সেয়াই। A few moments later. আৰু মামাহঁতৰ ঘৰৰ পৰা আহি এইখন দেখিছেনে, আমাৰ ওচৰৰ যে বিয়াখন আপোনালোকক দেখুৱাইছিলোঁ, তো বিয়াখনত আজি এপাক আহিলোঁ, কাইলৈ বিয়া। আৰু আহি মানে এনেই আৰু ছাডেন প্লেনিং, সিহঁতৰ আচলতে জেতুকা লগাই যিহেতু, তো অকণমান মেহেন্দি লগাই দিব দিলে। আচলতে প্লেনিংটো একোৱেই নাছিলে, মানে মেহেন্দি লগাব আগতে কোৱা নাছিলে, আৰু মোৰ হাতত গোটেই লাগিয়ে গ'ল দেখিছেনে। তো অকণমান লগাই দিলোঁ আৰু কইনাজনীক এনেই, বাকী দিনতো ভাগৰ লাগি আছিলে, এনেই অকণমান তাই ক'লে এনেই কালাৰ হ'লেই হ'ল বুলি। তো যিখিনি পাৰোঁ আৰু যিখিনি শক্তি আছে, আৰু ভাগৰো লাগি আছে, দিনত দেখিছে ঘৰত নায়ে, ঘূৰি মেলি আহিছোঁ, তো অকণমান লগাই দিলোঁ। তাৰপিছত এতিয়া ঘৰলৈ যাই থাকোঁ আৰু দেই। আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, আপোনালোকে চাই আমনি পাব পাৰে, গতিকে আজিলৈ ভিডিঅ'টো ইমানে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তেন্তে আজিলৈ বাই বাই। হিয়াৰ বাহিৰ সৰু হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ উপাসনা।